Hello বন্ধুসকল, welcome to my YouTube channel fitness. তো অফিস টাইমত আছো, এতিয়া টাইম 5:23 বাজিছে আৰু 20 মিনিট আছে। মই ব্ৰতত আছো, মানে ৰমজান মাহটো মই ৰোজা ৰাখি আছো। আজিৰ ইফতাৰীটো মোৰ প্ৰি ৱৰ্কআউট মিল হ'ব। তো মই 20 মিনিট মান আছে, মই ইয়াতে ওপৰলৈকে আহিলো, বোলো অলপ ফ্ৰেছ হৈ লওঁ, কাৰণ এনেও ৰোজা ৰাখিলে লাষ্টৰ সময়খিনি অকণমান গাটো বেয়া লাগে। একো নাই, এইটো এটা বেলেগ প্ৰচেছ হয়, মই ডিটেইলছ ক'ম বাৰু। একচুৱেলি ব্ৰতটো কি হয় আৰু কিহৰ কাৰণে ব্ৰতটো ৰাখিব লাগে, অকল ৰমজান বুলিয়ে নহয়, ৰোজা বুলিয়ে নহয়, ৰাখিব লাগে, এইটো হেল্ডি হয়। তো আমাৰ খুৰী আহিছে, আম পাৰিবলৈ আহিছে। ৰোজা ৰাখিছে খুৰী, ৰোজা ৰাখি নাপাই চুৰ কৰিব দেই না। আচ্ছা আচ্ছা, পকিলে চবেই খাব পাৰিব। আহিবা নেকি? এজনী ছুটি হয় আমাৰ অফিচৰে। ঐ তহঁতৰ কি হ'ল? কেচকালটো কি হ'ল? আৰে এইটো গছ চবেই খাব, চবেই খাব। সিহঁতে গছৰ কেঁচা আম লৈ পেলাই লাগিছে কাজিয়া। বেছি টাইম নাই আৰু, অলপ কিবা অকণ লৈ আহোঁ খাবলৈ। তো বলক। দাদা বইল কণী আছেনে? বইল কণী মোক দি দিবচোন। নাখাওঁ, মোক পেক কৰি দিব। চেলাব লাগিব? অঁ চেলাব লাগিব, চেলাই দিব। কাটি পেলাই শ্লাইড অকণমান নিমখ মাৰি দিব। ইয়াত সৰু সুৰাকৈ কিবা কিবি ৰেডি কৰিছোঁ আমি। তো ব'লা লৈ থাকা। এই খেজুৰটো কোনে আনিছিলে? ভাল লাগিছে। আগৰ টিমত কান্দি গৈছে মানুহ, আমি গম পাইছে নাই? নজলে আৰু আমি বহুত দিন একেলগে আছো। মোৰ মেণ্টৰ আছিলে আৰু হেৰি নহয়, এই যে আমাৰ এটা গেম এটা খুলি খেলিছিলো ন, আমি গেমটোত চৰণদাই প্ৰপ'জ কৰিছিলে, আধা হৈ আহিব আজি মই তোমাক বহুত ভাল পাওঁ। তাৰপিছত কি আছিলে, তোমাক সিদিনাও প্ৰভোগ কৰি আছিলে, কক কক বুলি। ইমোচন লাগিব। ছোৱালীয়ে যে কৈ আছে সেইটোৱে মানি যাওঁ। এই বিদায় চিৰ বিদায় নহয়, মন্দিৰৰ ডাইলগ শিকাইছে। এই বিদায় চিৰ বিদায় নহয়, আমি আকৌ হাঁহিম, আকৌ কান্দিম, কণ্টেক্টত থাকিম চবৰে লগতে। কিন্তু মানে মই এনেকুৱা ইমান শিকাব লগাও হোৱা নাই তাইক, ইমান প্ৰব্লেমো পোৱা নাই। মোৰ আইটি ফালে পৰা বস্তু বেয়া লাগিছে। কিমান দিন হ'ল নিৰ্দিষ্ট? 5 বছৰ হ'ল চাগে। ভালেখিনি সময় দি গৈছে। ঠিক আছে, তেনেহ'লে এৰিছোঁ। অল দ্য বেষ্ট। সঁচাকৈ বেয়া লাগিব, বাঘ গুচি গৈ আছে। অলপ ইম'চনেল টাইপ হৈ গৈছোঁ আমি সকলোৱে। মানুহৰ জীৱনটোৱে তেনেকুৱা হয়।
কোনো স্থায়ী নহয় তো কি কৰিব এইটো চিৰ সত্য মানুহ মিঠাই এতিয়া আনবক্সিং কৰিব নীতিশনা বাৰ মিঠাই এই লাহে ধীৰে এই নাপায় পৰিব কি আছে এই ভজা মিনি গোল্লা দুটা আছে আৰু কি আছে সেইটো খোৱা মোক অকণমান এইটো বা অকণমান দিবা আৰু এই এটা খাম এতিয়া মিঠাইটো মিঠা আছে নে টেষ্ট কৰিম মিঠাই মই নাখাওঁ এতিয়া বাৰ মিঠাই বুলি অলপ খাওঁ মই বাৰ জেগা খাই আছোঁ মিঠাই মই নাখাওঁ কিন্তু বাই খুৱাইছে বুলি আজি খাওঁ টেষ্ট আছে নে মিঠাইটো খাবা নেকি অমিতা মোক অলপ বা মিছ কৰিবানে বহুত মিছ মই ইমান খাওঁ এই বা যাবগৈ আজি ওলাইছানে তুমি দুৱাৰ ক'লে fitnessboliya প্ৰমোচন হৈ গ'ল মোৰ প্ৰমোচন হৈ গ'ল হেল্ল' বন্ধুসকল অলপ খোজকাঢ়িব আহিলোঁ বতৰটো ইমান এটা ভাল নহয় অকণমান আন্ধাৰ মানে ৰাতিপুৱা দেৰিকৈ উঠিলোঁ আজি গা পা ধুই কৰি অলপ কাম বন আছিলে ৰুমৰ তো সেইখিনি কৰি মেলি ওলাই আহিলোঁ অলপ খোজকাঢ়িবলৈ ৰুমত অকলে আছিলোঁ ৰুমমেটজনো গৈছে ডিউটি তো বোলো অলপ খোজকাঢ়োঁ গাটো ফ্ৰেছ লাগিব অলপ গান্ধী মণ্ডপৰ ফালে ওলাই আহিলোঁ ইয়াতে বিৰাট ধুনীয়া পৰিৱেশ খোজকাঢ়ি ভাল লাগে ইয়াতে ফুৰিও মনটো ভাল লাগে মই অকণমান দেখাম আপোনালোকক ভিউটো তো ইয়াৰ পৰা গুৱাহাটীখন ধুনীয়াকৈ দেখি তো ইয়াৰ পৰা ধুনীয়াকৈ অসভ্য মাখি এটাই বিৰাট জ্বলাই আছে তো ইয়াৰ পৰা ধুনীয়াকৈ দেখি গুৱাহাটীখন তো যোৱা ৰাতি অফিচৰ পৰা আহি কৰি মই আকৌ এটা লাইট মিল লৈছিলোঁ লোৱাৰ পিছত অলপমান লাইট এক্সাৰচাইজ কৰিছিলোঁ আচলতে ৰমজান মাহত যিহেতু ব্ৰত ৰাখি আছোঁ এইখিনি সময়ত বেছি হেভি এক্সাৰচাইজ পাতিবোৰ কৰিব নালাগে কিন্তু তথাপিও মই অকণমান ছেটিছফেকশ্যনৰ কাৰণে সপ্তাহত দুদিনকৈ কৰোঁ অলপকৈ এক্সাৰচাইজ আধা ঘণ্টামানকৈ কৰোঁ লাইট ৱেইট তো এক্সাৰচাইজ কৰি মেলি খাই কৰি শুলোঁ তো ৰাতিপুৱা উঠোঁতে দেৰি হ'ল তো ইয়ালৈকে আহিলোঁ এটা ধুনীয়া পৰিৱেশ বিৰাট ভাল লাগে মুকলি বতাহ মুকলি পৰিৱেশ মুকলি আকাশৰ তলত ইয়াৰ পৰা গোটেই গুৱাহাটীখনে দেখি তো ইয়াতে আহি কৰি মই কেতিয়াবা ৰেষ্ট লওঁ বিশেষকৈ এই গছজোপা মোৰ ফেভৰেট হয় ইয়াতে আহি এদিন ৰিল বনাইছিলোঁ বিৰাট ধুনীয়া তো মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই আছোঁ বলক Till I get up, time is barely on our side. তো আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিম ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে বাই